হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি নমস্কাৰ ভিউৱাৰ্ছ, হেল্পফুল অসম ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ। 2022 বৰ্ষৰ যিসকলে HS পাছ কৰিছে ল'ৰা ছোৱালী উভয়ে এইবাৰ স্কুটি প্ৰদান কৰিব, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এইবাৰ যিসকল ছাত্ৰীয়ে 60% লাভ কৰিছে আৰু ল'ৰাবিলাকৰ ক্ষেত্ৰত 75% ধৰি দিয়া হৈছে, তেওঁলোকে কেনেকৈ স্কুটি লাভ কৰিব এই ভিডিঅ'টোত তাৰ বিষয়ে আমি আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। স্কুটিৰ বাবে অনলাইন আবেদন কৰিবৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত গৈ seva.com-ত আপোনালোকে ভিজিট কৰিব। তাৰ অলপ তলত আপোনালোকে স্ক্ৰল ডাউন কৰি দেখিব পাৰিব চইচ অফ স্কুটি, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এটা নতুন পেজ খোল হ'ব আৰু সেই পেজটোত আপোনালোকে দেখিব পাৰিব তাত লগইন বুলি এটা অপশ্যন থাকিব। সেই লগইনৰ তলতে আপোনালোকৰ ৰোল নম্বৰ, আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আপোনালোকে দি তাত লগইন কৰিব লাগিব। এই পেজটো এতিয়াও খোল খোৱা নাই, যিহেতু এতিয়াও এই পেজটো মুকলি কৰি দিয়া নাই, আৰু কিছুদিন পিছত হয়তো এই পেজটো মুকলি কৰি দিব। যেতিয়া এই পেজটো মুকলি কৰি দিয়ে, আমাৰ চেনেল হেল্পফুল অসমত আপোনালোকে পোনপ্ৰথমে পাব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্গা পূজাৰ আশে পাশে স্কুটি প্ৰদান কৰিম বুলি কৈছে, সেয়েহে এই মাহত হয়তো আপোনালোকৰ এইটো ৱেবছাইট খোল খাব আৰু আপোনালোকে অনলাইন কৰিব পাৰিব। দুৰ্গা পূজাৰ আশে পাশে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম আৰু হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম, যাতে ছোৱালী ল'ৰা দুয়োটাই পায়। খালি ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পালে পাব, ল'ৰাই কিন্তু লেটাৰ নম্বৰ পাব লাগিব। ল'ৰাৰ কাৰণে অলপ টাইট কৰি দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিলে যে দুৰ্গা পূজাৰ আশে পাশে স্কুটি প্ৰদান কৰিব, তাৰ কাৰণে আবেদন প্ৰক্ৰিয়াও অতি সোনকালে মুকলি কৰি দিব আৰু আবেদন কেনেকৈ কৰিব লাগে তাৰ সবিশেষ আমাৰ এই চেনেলটোত পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।